যে মই জিতি গ'লে বিজেপি যাব নেকি বুলি সুধিছে। মই ইউপিপিএল হৈ থাকি আৰু যোনে বেছি সংখ্যা পাব, হয় না নহয়, ইউপিপিএল হৈ আমি মাত মাতিম, ৰাইজৰ কাৰণে মাত মাতিম। ইউপিপিএল হৈ আমি নিজে থিয় হ'ম। ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেট দিছে, দুৰ্বল কেণ্ডিডেট দিছে। আপোনালোকে ভাবি লওক, চিন্তা কৰি লওক, মই আৰু খোলা খুলি নকওঁ। সন্দেহ আছে নেকি? যাক দেখা দেখি ইফালে গৈছে, ইফালে আৰু নাচায়, মোকে যদি সন্দেহ কৰি কেনেকৈ হ'ব, হয় নে নহয়? এই কথাটো আমাৰ ভাইয়ে কৈছে। মই ভাইক ধন্যবাদ জনাইছোঁ, মনৰ কথা মোক প্ৰশ্ন কৰিছে। হাত চাপৰি দিয়ক ভাইৰ কাৰণে। থেংক ইউ। কৈছে মানুহ কিনিব লাগে, ইলেকশ্যন জিতিব লাগে। আমি কাকো গালি দিব মন নাযায়, কিন্তু তেওঁলোকে ৰাইজৰ অধিকাৰৰ টকাটো চব নিজৰ ঘৰত লৈ গৈছে। ইয়াৰ কাৰণে মই আপোনালোকক কৈছোঁ, যি দলে বিজেপিৰ লগত লগ হৈছে, বিজেপিৰ লগত বুজাবুজি কৰি পেলাই চৰকাৰ বনাইছে, আমি আব্দুল কালাম, জমশের আলী, এতিয়া আকৌ আপোনালোকৰ ওচৰত আহিব, ক'ব যে ৰেহনৰ ল'ৰাই পইচা লওক, আজি ইয়াত মিটিং কৰিছে, ৰাতি আহিবই 2 লাখ, 1 লাখ, 50,000, 10,000 টকা দি মানুহ কিনি আছে। পইচা হিমালয় হাবেজ আলী, নূর ইসলাম, হাবিজুল আলী, আমির আলী, মিনহাজুল ইসলাম, 5,000, 10,000, 20,000 লিষ্ট বনাই পেলাই মই আপোনালোকক দিম। 1 টকা পইচা মই নাখাওঁ, খাব লগা নাই। ইয়াতে চিকিৎসা লোৱাৰ কাৰণে, হস্পিটেলত যাবৰ কাৰণে আপোনালোকক এই সুবিধাখিনি আমি কৰিম। मानगोनां रायजो राजामोन आं गोलाव बाथ्रा बुंनो सानाखै। बयबो बुंदों जे एबाराव EPPL long live, EPPL जिंदाबाद, EPPL जिंदाबाद, Dipen Boro जिंदाबाद, Dipen Boro welcome, Dipen Boro welcome, Dipen Boro welcome, Dipen Boro Ziki boy, Dipen Boro Ziki boy, EPPL Ziki boy, EPPL Ziki. আমির হোসেন, দরবেশ আলী, আনোয়ার হোসেন। जाहाथे बयबो जों जय मैयै जयजोगथ' खालामनो हागोन आरो जोंनि उदालगुरिखौ जोंनि आखायाव लाबोनो हागोन। आं बेखौनो गुरै खावलायबाय। এই সময়ত মই সকলো উপস্থিত আমাৰ মহনপুৰ প্ৰাইমাৰীৰ আণ্ডাৰৰ পৰা আহিব পৰা প্ৰত্যেকটা সুবাৰ আই মাতৃসকল সবকে মই আজিৰ আহাৰ কাৰণে ধন্যবাদ যাচিছোঁ। লগতে আমাৰ অলপ পেকেট লাঞ্চ বনোৱা হৈছে। পেকেট লাঞ্চটো অলপ চৰ্টেজো হ'ব পাৰে, যাতে কোনোবা খাব নাপালে বেয়া নাপাব। লাগিলে আমি কেণ্ডিডেটক জিকাই পেলাই পিছত আৰামছে খাই থাকিম। আপোনালোকে মই অনুৰোধ কৰিলোঁ যাতে সবেই নিজৰ নিজৰ আসনত বহি থাকে। অলপ পেকেট লাঞ্চ দিয়া হ'ব, আপোনালোকে নিজৰ নিজৰ জেগাতে বহক। এই সময়ত আমাক ভলণ্টিয়াৰবিলাকক বিলাই দিবলৈ মই অনুৰোধ কৰিলোঁ। নিজৰ নিজৰ জেগাতে বহি থাকক হা। गाव गावनि जायगायाव जिराय पेकेट लान्चखौ एसे रानना होनो थाखाय आं गुरै खावलायबाय। दिपेन बर' जिन्दाबाद, दिपेन बर' जिन्दाबाद, दिपेन बर' जिकिब, दिपेन बर' जिकिब, EPPL long live, EPPL long live, प्रमोद बर' long live, दिपेन बर' long live, दिपेन बर' long live, दिपेन बर' जिकिब, दिपेन बर' जिकिब, दिपेन बर' जिकिब। আমি একটা অসহায় মানুষ,
বেড়া পুত্র নাই মারি পাট্টা দিবা চাইছিল তাও দেই নাই কিছুই নেই ইপিপিএল বেলা ইপিএল তো ভালাই ইপিপিএল নাই না ইপিপিএল মাটি পাতা দিব হারগামা সারগামা না দেয় না আগতে নাঙ্গলের ছবি ভোট দিয়ে আইছি মাটির পাট্টা দিব বলি একটু মিস করে দিছে দেওয়া নাই এতিয়া আমি কি করিম আমি এতিয়া ট্রাক্টর ছবিত ভোট দিম ট্রাক্টর ছবি ভাল ট্রাক্টর ছবি 5 বছর রাজ্য চলাই গেছে হেৰি কৰা নাই কোনো গণ্ডগোল হোৱা নাই মিছা কথা কোৱা নাই এতিয়া আকৌ ট্রাক্টর আহিছে ট্রাক্টৰত ভোট দি আমি জয়যুক্ত কৰিম আমাৰ ইমানখিনি বক্তব্য সামৰণি মাৰিম যোৱা ইলেকশ্যনত ক'ত দিছিলে আপুনি জয় ইলেকশ্যনত আমি হেৰি দিছিলোঁ নাঙ্গলত ভোট দিছিলোঁ নাঙলত দিছে হ এতিয়া ট্ৰেক্টৰত দিব এতিয়া ট্ৰেক্টৰ দিম আমাৰ লগত পৰিস্থিতি কৰিছিল আমি মাটিৰ পট্টা দিম আমি অৰুণোদয় দিম আমি বহুত আঁচনি দিম এইবিলাক আঁচনি আমাক দেওয়া নাই আমি কি কৰিম এতিয়া ট্ৰেক্টৰে দিব নেকি এতিয়া ট্ৰেক্টৰত দিম ট্ৰেক্টৰে দিব আপোনালোকে হ্যাঁ আমি আমাৰ লগত ট্ৰেক্টৰত ভোট দিম না না ট্ৰেক্টৰে মাটি পাতা দিব হ্যাঁ ট্ৰেক্টৰত যেটো কয় এইটো কৰিব এইটোৱে কৰিব আইনুল হক বক্কর আলী জুরল হক গফুর আলী আনোয়ার হুসেন দুলাল হুসেন আহিদুল্লাহ হক রফিকুল ইসলাম আলাল উদ্দিন সুলতান আলী আব্দুল রশিদ আলাল উদ্দিন আলী হাজাৰ হাজাৰ লোক আহিছে তাৰে 200জন তেওঁলোকে বিভিন্ন দলত আছিল কিছুমান BPF-ত আছিল কিছুমান BJP-ত আছিল তেওঁলোকে আজি সংখ্যালঘু সম্প্ৰদায়ৰ পৰা যোগদান কৰিছে UPPL দলে তেওঁলোকক আদৰি লৈছে নিজৰ পৰিয়ালত আৰু মই যিহেতু এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যিখিনি ওদালগুৰি বিধানসভা সমষ্টিত অন্তৰ্গত সংখ্যালঘু ৰাইজ তেওঁলোকৰ দুৰ্দশা তেওঁলোকৰ সমস্যা অভাৱ অভিযোগ ৰাস্তা ঘাট নিৰ্মাণ কৰা বিভিন্ন সমস্যা অধিকাৰৰ কথা আৰু যিখিনিয়ে জইন হৈছে আৰু আমাৰ দলত থকা সকলোৰ প্ৰতি মোৰ দায়িত্ব কৰ্তৃত্ব থাকিব যে মই তেওঁলোকৰ কাৰণে কাম কৰিম আমাৰ ৰাইজৰ কাৰণে কাম কৰিম এই সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিম এই অঞ্চলত ৰাস্তা নিৰ্মাণ কৰিব লাগিব ৰাস্তা বহুত বেয়া অৱস্থা আছে আৰু যোৱাটো সময়ত বনোৱা নহ'ল ইয়াৰ কাৰণে বিধায়ক হৈ যোৱাৰ পিছত জিকি যোৱাৰ পিছত আমাৰ বকুলতলাৰ পৰা মানে দলংপাৰ তিনিআলিৰ পৰা এই শিৱপুৰ লাউডুঙৰ ভালুকমাৰীলৈকে ভাল এটা ৰাস্তা নিৰ্মাণ কৰিম আৰু গাঁৱৰ ৰাস্তাও আমি পৰ্যায়ক্ৰমে তাত বনাবৰ কাৰণে আমি দায়িত্ব লৈছোঁ আৰু ৰাইজৰ সঁহাৰি ৰাইজৰ আস্থা বিশ্বাস মৰম মই দেখি যথেষ্ট মই সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ এইবাৰ ওদালগুৰি বিধানসভা সমষ্টি সংখ্যালঘু ৰাইজে নিৰ্ণায়ক ভূমিকা লৈ পেলাই UPPL ট্ৰেক্টৰ আৰু দীপেন বড়োক জিকাই দিয়াটো খাটাং এইটো আমি দৃঢ় বিশ্বাসী ধন্যবাদ